हेलो फ्रेंड्स मोर यूट्यूब चैनलत स्वागतम जनालो। আজি মই লৈ আহিছো আকৌ এটা নতুন ভিডিঅ। চৰকাৰে ব্যৱসায়ীসকলৰ বাবে 10,000 টকাকৈ লোন দি আছে, তাৰে কেনেকৈ এপ্লাই কৰিব মই স্টেপ বাই স্টেপ দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ' তলত লিংকটো দি দিম, তাৰ পৰা এপ্লাই কৰিব পাৰিব। তেনেহ'লে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত এপ্লাই ফৰ লোনত ক্লিক কৰিব। তাৰপিছত নেক্সট পেজ খুলি যাব। মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত মোবাইল নম্বৰ দি কিনে সেন্ড OTP ক্লিক কৰি দিব। লোডিং হৈ আছে। তাৰপিছত মোবাইলত এটা OTP যাব, OTP-টো ইয়াত বহাই দিব। বহাই কিনে OTP-টো বহাই কিনে ভেৰিফাই OTP-ত ক্লিক কৰি দিব। হৈ আছে। তাৰপিছত অপশ্যন চিট সিলেক্ট কৰিব। তাৰপিছত নেক্সটত সিলেক্ট কৰি দিব। তাৰপিছত আধাৰ নম্বৰ দি আধাৰ নম্বৰ ভেৰিফিকেশ্যন কৰিব লাগিব। আধাৰ নম্বৰ ইয়াত বহাব। মই আধাৰ নম্বৰ বহাই আছো। আধাৰ নম্বৰ বহাই কিনে ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰি দিব। তাৰপিছত OTP যাব মোবাইলত, OTP-টো ইয়াত বহাই কিনে আকৌ ভেৰিফাইত ক্লিক কৰি দিব। এপ্লিকেশ্যন ফৰ্ম ওলাই গ'ল, এতিয়া ফিল আপ কৰিব লাগিব। এপ্লিকেণ্টৰ নামটো আহি গ'ল। তাৰপিছত ফাদাৰ নেম টাইপ কৰিব লাগিব। ফাদাৰ নেম ইয়াত বহাই দিব। তাৰপিছত সিলেক্ট কৰিব লাগিব মেৰিটেলছ, সিংগল না মেৰিট। ইয়াত সিংগল সিলেক্ট কৰিলো। তাৰপিছত সিলেক্ট কৰি ল'ব লাগিব কেটেগৰী। তাৰপিছত সিলেক্ট কৰিব নেশ্যনেল, আৰবান, ৰুৰেল। তাৰপিছত ভোটাৰ ID নম্বৰ বহাব। যিকোনো এটা নম্বৰ বহালে হ'ল। ভোটাৰ ID বা ড্ৰাইভিং লাইসেন্স বা ৰেশন কাৰ্ড, তিনটা অপশনৰ ভিতৰত যিকোনো এটা অপশনত বহালে হ'ল। মই ভোটাৰ ID বহাই দিলো। তাৰপিছত সিলেক্ট কৰিব লাগিব ফেমিলি মেম্বাৰ কেইজন আছে। মই 5 জন সিলেক্ট কৰিলো, 5 জন আছে। তাৰপিছত মেম্বাৰ, পৰিয়ালৰ সদস্যৰ নাম ইয়াত বহাই দিব লাগিব। তাৰপিছত এড্ৰেছ বহাই দিব। এড্ৰেছ বহাৰ পিছত অলপ
তাৰপিছত নোট ক্লিক কৰিব। নোট ক্লিক কৰাৰ পিছত ছাবমিটত ক্লিক কৰি দিব। যদি আপুনি নিজে এপ্লাই কৰিব নোৱাৰে তেনেহলে ওচৰে পাজৰে CSC চেণ্টাৰত গৈ কিনে এপ্লাই কৰিব পাৰিব। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। আজিলৈ ইমানে।